গুড মৰ্নিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটো সকলোৰে কাৰণে শুভ হওক। আজি শ্ৰমিক দিৱস, চিৰাগৰ পাপাৰ আৰু চিৰাগৰ স্কুল অফিচ বন্ধ। ৰাতিপুৱাতে ব্ৰেকফাষ্টটো আগতে বনাই ল'লোঁ, একদম হোটেলৰ ষ্টাইলত বনাইছোঁ। বুটৰ দালি, তাতে তিহু আৰু আলু দি দিছোঁ আৰু পিঁয়াজ নহৰু আদা দি পেলাই একদম কুকাৰত বনাই লৈছোঁ। আৰু কলপাতত ভাবিলোঁ আজি খাম, তাৰ কাৰণে ধুনীয়াকৈ সজাই লৈছোঁ। আৰু দুপৰীয়া সাজটো একবাৰে যোগাৰ কৰি ল'ম। এফালে যাম, ক'ত যাম গোটেইটো আপোনালোকক ভিডিঅ'ত দেখাম। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। ভাল লাগিলে প্লিজ লাইক এটা দি দিব। মই আহিছোঁ 9মহীয়া সকামত। ঘৰত আহি চিৰাগক পাপাক অলপ প্ৰসাদ দি ল'লোঁ। প্ৰায় 3টাই বাজে, তেওঁৰ ভোকো লাগিছে। তেওঁৰ কাৰণে এতিয়া ভাবিলোঁ ভাতটো যোগাৰ কৰি দিওঁ। আজি দুপৰীয়া সাজত কি বনালোঁ ভাবিলোঁ এবাৰ আপোনালোকক দেখুৱাই দিওঁ। পেটু ভাজিছিলোঁ, তিতাকেৰেলা ভাজিছিলোঁ, পটল ভাজিছিলোঁ আৰু বিলাহী আলু দি পেলাই মাছ বনালোঁ। দুপৰীয়া খাই কৰি অলপ শুলোঁ। এতিয়া প্ৰায় 5:30মান বাজে। ওপৰৰ পৰা কাপোৰখিনি আনিব গ'লোঁ, দেখিলোঁ বৰষুণ দি আছে। ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাওঁ। সন্ধিয়াতে চাহ নেখায়, আজি ভাবিলোঁ চাওমিন অলপ বনাওঁ আৰু গাখীৰটো গৰম কৰি লৈছোঁ। চিৰাগে বোলে আজি মোৰ বিয়াৰ কেছেট চাব। আজি গোটেই দিনৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে প্লিজ লাইক এটা দি দিব। আজিলৈ ইমানখিনি, ধন্যবাদ। মামাক চোৱা আগতে কেনেকুৱা কুৰ্তি চোৱা কেনেকুৱা আছিলে, ৰিয়াক চোৱা, কাকাক চোৱা, মামাক চোৱা ঋতুক চোৱা কেনেকুৱা লাগি, মামাক চোৱা আগতে কেনেকুৱা